বংশী, গাঁও নন্দপুৰ, জিলা বাক্সা, থানা বৰগুৰি, ডাকঘৰ নিজ বাংগালীপাৰা। মই 2013 চনত তাৰমানে গুৱাহাটীত আছিলোঁ। 13 চনত তাৰমানে 12 ঘণ্টামান কাম কৰিব লাগে এটা কোম্পানীত তাৰমানে। তো মই ভাবিলোঁ কি 12 ঘণ্টা বেলেগ কোম্পানী এংগেজ কৰাতকৈ তো মোৰ নিজৰ মাটি বাৰী আছে, তো সেইটোকে মই নিজৰ মাটি বাৰীতে সময়খিনি ইউটিলাইজ কৰাৰ কাৰণে 2013 চনত ঘৰত গুচি আহিলোঁ। আহি কিনে এই প্ৰচেছটো মানে ফাৰ্মিং প্ৰচেছটো মই আৰম্ভ কৰিছোঁ। নিজা প্ৰচেষ্টাত তাৰমানে নিজা মানে ধন খটুৱাই কিনে এতিয়া তাৰমানে 8 বিঘা মাটিত মই তামোল লগাইছোঁ 1300, কল আছে প্ৰায় 400 জোপামান, চেগুন গছো আছে মোৰ 3 বিঘা মাটিত, গমৰিও আছে, প্লাছ ছাগলী আছে মোৰ প্ৰায় 30টামান আছে। ক্ৰছ যিটো গাই গৰু আছে মই মোটামুটি আপোনাৰ 5 লিটাৰমান গাখীৰ ওলায় আৰু মোৰ এটা গাইৰ পৰা, দুজনীকৈ মানে ক্ৰছ গাই গৰু আছে মোৰ। আৰু আপোনাৰ ফিচাৰী আছে 2টা, এই ফিচাৰীৰ পৰাও মই ইনকাম পাওঁ। ফিচাৰী মানে আপোনাৰ 2 বিঘা মাটি এটা আছে, বিঘামান এটা ফিচাৰী মোৰ আছে তাৰমানে বৰ্তমান। ইয়াতে মাজে মাজে অলপ খেতি কৰোঁ, ধান খেতি আছে মোৰ, ধান খেতি 7 বিঘামান মোৰ আছে তাৰমানে, এইটো খেতি কৰোঁ মই। প্লাছ হালধি খেতি কৰোঁ ইয়াতে মই, আৰু খোৱাৰ কাৰণে অলপমান জিকা চিকা কৰিছোঁ এনেকৈ অলপমান এনেকৈ। আৰু তামোলো আপোনাৰ দেখা পাইছে এইবিলাক এনেকৈ, এইবিলাক আছেই তামোল এইবিলাক এনেকৈ বৰ্তমান এনেকৈ লাগি আছোঁ, কিন্তু লছৰ ঘৰত যোৱা নাই বৰ্তমান। যিখিনি দেখা পাইছোঁ যদি ভালদৰে লাগিব পাৰোঁ আমি নিশ্চয় লাভৱান হ'ব পাৰিম। দেখা চাবাম মাত্ৰ মনোবল লাগিব। যদি আমি চেষ্টা কৰোঁ মানে কিবা এটা কৰিব হ'লে চৰকাৰে মানে আঁচনি আশা কৰাতকৈ যদি আমি মানে যৎপৰোনাস্তি চেষ্টা কৰোঁ নহয়, তাতকৈ বেছি লাভৱান হ'ব পাৰিম বুলি মই ভাবোঁ তাৰমানে। তো এতিয়া মই তাৰমানে হাঁহ ফাৰ্মিং আৰম্ভ কৰিছোঁ, মানে বেছি বহলে কৰিম বুলি ইয়াতে কৰিম তাৰমানে, এইখিনি ফাৰ্মৰ ভিতৰতে কৰিম বুলি এটা চেষ্টা চলাইছোঁ। তো অলৰেডি মই এই বছৰতে তাৰমানে কি কৰিছোঁ, হাঁহৰ পোৱালি ফুকাৰ কাৰণে যিটো ইনকিউবেটৰ নিজে আনি কিনে বনাই লৈছোঁ তাৰমানে। এইবাৰ পোৱালি টেষ্ট কৰিছিলোঁ মই 30টামান, 52টা কণী দি কিনে 30টা পোৱালি হৈছিলে মোৰ, কিন্তু সেনেকৈ মই ছাকচেছ হৈছোঁ। মই অহা বছৰৰ কাৰণে মানে বহল ভিত্তি কৰিবৰ কাৰণে ইনকিউবেটৰ মানে অৰ্থাৎ পোৱালি যেতিয়া আমি লোকেল প্ৰডাক্ট কৰিব পাৰোঁ, কৰি কিনে যে লোকেলখিনি ছাপ্লাই কৰিব পাৰোঁ, মানুহে মানে বেলেগৰ পৰা আনিব লাগিব পোৱালি। তো মই মানে ইউটিউবত চাই কিনে চেনেলত চাই কিনে সেনেকৈ মানে আপোনাৰ 209 বুলি কি এখন মানে বৰ্ড আছে, সেইখন কিনি আনি ইনকিউবেটৰটো মাছৰ যিটো থাৰ্মকল কাৰ্টন আছে, মাছ চালানি মাছ যিটো আহে, তো সেইটোৰে নিজে বনাই লৈছোঁ মই, য'ত মানে 52টা কণী দিব পাৰে। এনে 50টা থাকে, কিন্তু মই 52টা দি চাইছিলোঁ। তো তাৰ পৰা মই 30টা পোৱালি পাইছিলোঁ প্ৰথম প্ৰকাৰণে টেষ্ট কৰি চাইছিলোঁ মই। এতিয়া আৰু মানে গৰমৰ কাৰণে মই সেই কৰা নাই, বনাওঁ এতিয়া মানে ভাবিছোঁ তাৰমানে। তো ভাবিছোঁ কি চাওঁ দেখা যাওক, কিন্তু চৰকাৰী হিচাপে মই কোনো সুবিধা পোৱা নাই। চৰকাৰী অফিচত গৈছিলোঁ, মই এটা চেলৰ কাৰণে গৈছিলোঁ, মই এটা চেলো নাপালোঁ, এটা মেচিনৰ কাৰণে গৈছোঁ নাপালোঁ। মই সম্পূৰ্ণ নিজা মানে ধন খৰচ কৰি কিনে মই চেল তেলো বহাই লৈছোঁ, লৈ পেলাই মই ইয়াতে মানে পানী দিব লাগে, পানী চানী দিওঁ, মই গোটেইখিনি নিজা প্ৰচেছ কৰি আছোঁ চৰকাৰী সুবিধা নোপোৱাকৈ।